নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ সৈতে। মই bijitbasumatri, আপোনালোকে চাই আছে RB ব্লগছ এণ্ড জোনাক অফিচিয়েল। হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই গম পাইছে যে মই কলেজ যাম, আৰু আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বেলেগতকৈ বেলেগ এখন গাঁও, অতি সুন্দৰ গাঁও। তো বলক বেছি দেৰি নকৰোঁ, আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। তো এয়া আমাৰ ফুলগছ 1 2 3 4 5 6 7 8 9 10 11 সেইটো 12 13 14 15 জোপা ফুলগছ আছে। আপোনালোকক সেইদিনাটো দেখাইছিলোঁৱে, আজি দেখাই দিওঁ। 15 জোপা ফুলগছ আছে, তাই সেইজোপাতহে ফুল আছে, আৰু বাকী ক'তো নাই ফুল, চব একদম মানে তেনেকৈ আছে। আৰু স্কুটি ৰেডি, চাবি অন, চুইচ অন। মোৰ লগত আৰু এজন যাব নহয়, তেওঁকো আনিবগৈ লাগিছিলে। তো ব'লক তেওঁলোকৰ ঘৰলৈ যাওঁ। আহি পাই গ'লোঁ সিহঁতৰ ঘৰৰ, যাক মই লগত লৈ যাম। হেৰিটো মাছ বেপাৰী। আৰু এয়া মই তাক স্কুটি চলাবলৈ দিলোঁ, আৰু মই পিছফালে বহিলোঁ, কাৰণ কৈ আছোঁ পিছত। তো বলক চাই থাকক। তো আহি পাই গ'লোঁ আমাৰ চাৰিআলি, মাজাৰী চাৰিআলি। আৰু এয়া দেখিছে লিখা আছে শিঙিমাৰী নলতলি কলিয়াবৰ। এইফালেদি যাব পাৰিব এতিয়া, কেইদিনমানৰ পিছত পূৰা ৰাস্তাটো হৈ যোৱাৰ পিছত। মানে এইটো হ'ল কলিয়াগাঁও চাৰিআলি। তো আৰু আমি আহি পাই গ'লোহি হৰহৰীয়া জান, আৰু এইখনে হৈছে হৰহৰীয়া জান। এয়া আৰু এইপিনে হৈছে এইখন মৌখুলি চিভিল, আৰু এইটো হ'ল মৌখুলি বজাৰলৈ যোৱা ৰাস্তা। এইটো বলক। আৰু আমি আহি পাই গ'লোহি, এইটো হ'ল মৌখুলি বজাৰৰ চাৰিআলি। ইয়াত বহুত ভাল বজাৰ বহে সন্ধিয়া সময়ত, চিধা গৈ থাকিব লাগিব আমি। আৰু এই জেগাখিনিৰ নাম হৈছে পলাশনি, আৰু সেইটো হৈছে শিৱ মন্দিৰ। আৰু আমি এতিয়া যাব লাগিব চিধা। ফাইনেলি আহি পাই গ'লোঁ আমি যোনখিনি জেগাত আহিছিলোঁ, আৰু আপোনালোকক যিটো দেখাম বুলি মই আজি আহিছোঁ। তো সেইটো আৰু বেছি সময় নাই, তো সেইটো মই আপোনালোকক দেখাম। আৰু আগত স্কুটি চলাই আছে, আজি মই পিছত বহিছোঁ, কাৰণ মোৰ বাওঁফালৰ হাতখন খুবেই বিষ, কালি ভেকচিন লোৱা। তো মানে জ্বৰ চৰ নাই বাৰু, কিন্তু হাতখন বহুত বিষাই আছে। আৰু তো আজি এই ব্লগটো ধমাকাদাৰ ব্লগ হ'ব, মই ভাবিছোঁ। আপোনালোকে মৰম দিব তেনেকৈ, আৰু স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। বলক চাই। তো আমি ফাইনেলি আহি পাই গ'লোঁ যোনখিনি জেগালৈ আনিছিলোঁ। ৰাইট চাইডে, লেফ্ট চাইডে এইটো হ'ল অসমৰ প্ৰাকৃতিক সম্পদ, আৰু এয়া হৈছে কহালি গাঁও। আৰু আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়াকৈ গাঁওখনত
সকলোৰে ঘৰৰ সন্মুখত মানে এনেধৰণৰ কিছু প্ৰতিমূৰ্তি আছে। এয়া দেখিছে এয়া। আৰু গাঁওখন খুব চাফা ক'বলৈ গ'লে, মানে বহুতেই চাফা। এয়া দেখিছে মানে বহুতেই চাফা গাঁওখন ক'বলৈ গ'লে। আৰু এয়া দেখিছে আগত বহুতো আছে, আৰু আগত আৰু এটা ধুনীয়া জেগা আছে। এয়া দেখিছে মাছ মৰা আগত আৰু এটা ধুনীয়া জেগা আছে, আৰু সেইখিনি পাম। আৰু এয়া ফুলৰ গছ মোৰ যেনেকৈ ঘৰত আছে, চাই থাকক। আগত আৰু আছে, দেখিছে পঢ়াই আছে, আৰু আছে আগত এয়া দেখিছে। আৰু এয়া হৈছে আমাৰ বিহু। আগত আৰু আছে এয়া হৈছে পিঠা পনা বনাই থকা। আৰু এইটো চাওক না, কি ধুনীয়া। তো ফাইনেলি মই আহি পাই গ'লোঁ। আৰু আপোনালোকে দেখিছে মোৰ পিছফালে এটা পুখুৰী আছে। তো ব'লকচোন চাওঁ। তো দেখিছে পুখুৰীটো আপোনালোকে, কি ধুনীয়া পুখুৰী। এইফালে এয়া নাও, এইফালে আছে মানে ফুল চুল দি পেলাই সজাই থৈছে ধুনীয়াকৈ। এইফালে ফুল আছে পুৰা চাইড চাইডে। আৰু সেইফালে আছে নামঘৰ, কৃষ্ণ সেইফালে আছে নামঘৰ। নে এইফালে এনেকৈ যাব পাৰি, আৰু এইফালে এনেকৈ যাব পাৰি। ব্যস্ত হৈ আছে মোবাইল টিপত। কিহে ভাইটি, কেনেকুৱা লাগিছে আহি? হা? আৰু এয়াই হৈছে কহালী গাঁৱৰ বৰনামঘৰ। আৰু আগলৈও তেনেধৰণৰ বহুতো প্ৰতিমূৰ্তি আছে। তো এয়া দেখিছে। আৰু এয়া হৈছে খেতিলৈ যোৱা হাল বাবলৈ। আৰু আগত আছে এটা প্ৰতিমূৰ্তি, যিটো শেষ প্ৰতিমূৰ্তি গাঁওখনৰ। সেইটো অকণমান দূৰ আছে। আৰু এইটো এটা আছে, ঢোল বজাই আছে। আৰু আছে এয়া খেতিলৈ জলপান লৈ গৈ আছে। আৰু লাষ্ট এইটো নমস্কাৰ। তো গাইজ, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে বেল আইকনটো বজাই দিব, যাতে মই দিয়া ভিডিঅ'বিলাকৰ আপোনালোকে সোনকালে ন'টিফিকেশ্যন পাই যায়। তো আজিলৈ বাই বাই, টাটা, জয় আই অসম।